फ्रेंड्स नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल। मैं आज माने आमार नलबारीते थका एटा ঐতিহাসিক मंदिर तो सचाके बहुत ভাল लगे टेबलक। तो फ्रेंड्स ये जगह हयतो आपनालोके चिनाकी लगिसे। तो ये ठाई हल चराबरीर दलंगखन। इयात एटा मर्मान्तिक घटना हो गइছিলে। এখন বিয়াৰ বাছৰ সকলো যাত্ৰীয়ে মৃত্যুবৰণ কৰিছিলে। সকলোৱে চাগে মনত আছে এইটো মৰ্মান্তিক ঘটনা। आइबलो मंदिर तो प्रथमते भरियात धुई लम। भरियात धुई जाए तो ये हल चराबरीर काली मंदिर 1977 सनत यू मंदिर स्थापित करा সেই তেতিয়াতে আমি জন্মই হোৱা নাই। সঁচাকৈ बहुत ভাল লাগে এইটো মন্দিৰ। এই মনৰ শান্তিবোৰ হৈ যায়। মানে মেইন মন্দিৰটো বনাইছে ভিতৰৰ ফালে। তো ভিতৰৰ ফালে লৈ যাওঁ আপোনালোক গম পাব ভিতৰত কেনেকুৱা মন্দিৰটো বনাইছে। এইটো তাৰমানে বেছি দিন হোৱা নাই বনোৱা, তথাপিতো হৈছে দিন হৈছে তথাপিতো কিন্তু বহুত ধুনীয়াকৈ বহুত ডাঙৰকৈ এইটো মন্দিৰ সজাই পৰাই তুলিছে। বহুত ডাঙৰ হয়, আহি ভাল লাগে সঁচাকৈ। বহুত ভাল লাগিল। আৰু এনেও এটা কথা, মন্দিৰ দৰ্শন কৰিলে মনবিলাক বহুত ভালে থাকে। আহক আপোনালোকে এইটো মন্দিৰলৈ। যদি আপোনালোকে এইটো মন্দিৰ আহিব বিচাৰিছে তেতিয়া আহিব। আৰু দেৱালীৰ সময়ত আহিব। দেৱালীৰ সময়ত বহুত বেছি ভাল লাগে, বহুত বেছি মানুহ। মানে ফ্ৰেণ্ডছ আমি মাক দৰ্শন কৰিলোঁ। সঁচাকৈ বহুত ভাল লাগিলে ইয়াতে আহি। মন্দিৰটো আহি ভাল লাগিলে। আৰু মই প্ৰায় আহিয়ে থাকোঁ, কিন্তু আজি আহিলোঁ এটা ভিডিঅ' বনাই দিলোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব। সঁচাকৈ এইটো বহুত ডাঙৰ ঐতিহাসিক মন্দিৰ। তো আহিব কেতিয়াবা। তো বাই বাই।